সকলোকে স্বাগতম জনাইছো আমাৰ ফেশ্বন চলো জয় অসম সেইটোৱে কথা দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দাগ জ্বলে কলিজা কপে মাথু তোমালে নীলকতে বাফলো পোস্ট এই বৈধ গৰমত পইচা পাতি 1 টকা লগত নাই পুৰুষৰ দেৱতাৰ বা আৰু কি হৈছে ইয়াৰ প্ৰতি মেলা দি মাৰিয়ে থাকে ইয়াৰ ৰ'দটো বা কি হৈছে বা ঘণ্টা ফোন মাৰো ৰ সুব্ৰমণিয়ামক সুব্ৰমণিয়াম ছাৰ আপুনি ক'ত আছে আৰু আপোনাৰ তোমাক আছোঁ আপুনি ওলাই আহক তালৈকে সোনকালে আহিব কিন্তু এই পুৱাৰ পৰা ঘণ্টা সূৰ্য ওলাই নাছিল মাথাত আহি পৰলাক এই সুব্ৰমণিয়ামৰ কি হৈছে ঘণ্টা ফোন মাৰিলোঁ এটা হেল্ল' আপুনি কি ফাঁকিবাজ মানুহে কি ফাঁকিবাজ মানুহ আপুনি এই পুৱা সূৰ্য নুঠাৰ পৰা আপুনি কিয়লৈকে আহি এতিয়া বাগাত দি আছোঁ আপুনি কিয় অহা নাই আপুনি চাধা খাইছে না মাল খাইছে আপুনি সোনকালতে আহক মই আপোনাক গম পাইছোঁ আপুনি কিবা এটা নহ'লে কিবা এটা খাইছে আপুনি সোনকালতে আহক নহ'লে এইবাৰ আপোনাৰ ঠেং কাটি ওলমাই থৈ দিম আপুনি সোনকালতে আহক এই জাজৰ কথা শুনিম সি সেই ঘৰত মৰি নাথাকিব মই এতিয়া চাদা খাই ঘুমাই ৰাখিম বাহ ভাল ঘুমটি মাৰিলোঁ হাও কিৰিও ফোন মাছি দেখোন এই সুব্ৰমণিয়াম আহি আপোনাৰ ইয়াক দিওঁ ৰহে পাই ইয়াক কি হৈছে আপোনাৰ এতিয়া আমাৰ বলা এতিয়া মানে কি হৈছে আমাৰ তাৰমানে অসমত তাৰমানে মোৰ বিজনেছ নহয় এতিয়া কামটো কি কাম কৰিলে ভাল হ'ব সেইটো কচোন তোমাৰ অলপমান তোমাৰ নিজৰ আইডিয়া দি তাৰমানে বহুত বিজনেছ কৰিলোঁ কিন্তু লছ খাই মোৰো তাৰমানে উল্টা কামত তাৰমানে নিজৰ হাতে দিয়ে যায় তোমাৰ মতে দি কচোন তুমি কি বিজনেছ কৰিলে ভাল হ'ব মোক তুমি দেখো জাজ এখন ফেশ্বন শ্ব' পাতি দিবা আৰু মই যোন বাঢ়িয়ে গৈছিলোঁ মই জাজ বুলি হয় দেখোন ফেশ্বন শ্ব' পাতি দিবা খোজ খাবা আৰু খোজ খাবা পাৰিম আপৰ ফেশ্বন শ্ব' কাপাই কৰিব নেকি আপা আপি তিৰি মৰা চুট দেখাই গোটেই হ'লে আহক ফেশ্বন শ্ব' এটা কাষ্টমাৰে বনাই আহিব নেকি ফেশ্বন শ্ব' কৰিব কাপাই আমিও কৰিম কেইনা ফেশ্বন শ্ব' হ'ব ফেশ্বন শ্ব' মানে ছেপ্টেম্বৰৰ 33 তাৰিখে হ'ব তো আপোনালোকে যাব দে যাম যাম আমি মঞ্চ ৰেডি কৰি থৈ দিছোঁ লোকেশ্যনটো ক'ত লোকেশ্যন 8 চকত দিব যাওক আহি যাব 8 চকত দে ফাইনেলি মই চিৰা বেতলাং পিন্ধি ৰেডি হৈ গ'লো আৰু এতিয়া আমি গৈ আছোঁ ক'ত কেদাৰনাথ কালিৰ পৰা কেদাৰনাথ গৈ আছোঁ আপোনালোকে ৰেডি ভিডিঅ' বনাই আছোঁ মই ভিডিঅ' বনাও তই ভাবছা আমাৰ মোবাইলটো কিয় ভাঙলি তোক ভাঙি তুই কুত্তাৰ নিচিনা কৰি তই ব্লগ কিয় কৰিছা মই ব্লগ মই বনাম কিবা সেইগিলা মাথা মাৰি লাভ নাই বাদ দি সেইগিলা কথা এতিয়া আমাৰ অসমত ফেশ্বন শ্ব' কৰিবি নে ফেশ্বন শ্ব' কৰি মই পাতিছোঁ ফেশ্বন শ্ব'খন তুমি আহিবা আঠুৱাঙা চকত মোবাইলৰ পইচা উঠাব পাৰিবা তাতে প্ৰাইচ মানে কিবা 2,60,000 লেখা আছে তুমি আহি যাবা আৰু তাৰিখটো কোনদিনা জানে না ছেপ্টেম্বৰৰ 33 তাৰিখে হ'ব যাম আহিব দে আৰু এনেকৈ কুত্তা যাম আহিবি তো মানে মই ৰেডি হৈ গ'লো ফেশ্বন 2,60,000 মই পইচা দিম 6 টকাও নিদিওঁ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেশ্বন চলো আজিৰ ফেশ্বন শ্ব'ত আমাৰ চৰকাৰৰ ফালৰ পৰা আহিছে 1 লাখ টকা আৰু আহিছে আমাৰ আঠুৱাঙা চকৰ ছাৰে দিছে আমাৰ 1 লাখ টকা এনেকুৱা আমাৰ ফেশ্বন শ্ব'খন আৰম্ভ হ'ব আৰু আমাৰ আঠুৱাঙা চকৰ ছাৰক দিয়া হ'ব এতিয়া এখন গামোচা মানে আমাৰ মানুহ নাই মৰিয়া দিব লাগিব তো আমাৰ আঠুৱাঙা চকৰ ছাৰক গামোচা দিবলৈ ইয়াত মাতা হৈছে আৰু এয়া আমাৰ মাজত আহি পালাক ছাৰ এটা দি দিয়ক আৰু ছাৰক আমি ফুলাম গামোচা দি আছোঁ এতিয়া এয়া আমাৰ মাজত ছাৰ অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ল তো এতিয়া আমাৰ অংশগ্ৰহণকাৰীক মাতি আছোঁ প্ৰথম আছে আমাৰ ভেজালি এয়া আমাৰ ভেজালি আহি গৈছে নমস্কাৰ এটা দিয়ক নমস্কাৰ এতিয়া ভেজালি ফেশ্বন শ্ব' আৰম্ভ কৰিব ভেজালি অংশগ্ৰহণ ব্যস্ত বোলা ভালকে পুৰস্কাৰটো লৈ আনিবা মিল্কতে বাফলো পোষ্ট
O milkote buffalo post Many fish bogoli blind local conir omelette toast We are wanted most moi pahual bor tukula আমি দুই মজনু লাইলা লাইলা তুমি গাবুরু দরি কনা মাছৰ তেলেৰে মানে ভেজালি গালিটা আহিব ডিম্পু মানে মই আহিছো মই চেনেল ডিম্পুজ ব্লগ তো বলক আজি ভিডিঅ' আজি ভিডিঅ' নহয় আজি গান তো বলক আমি গানটো আৰম্ভ কৰোঁ মুম্বাই কলিকতা ঘূৰি ফুৰো মই য'ত ত'ত যেনি তেনি ভিডিঅ' বনাওঁ মই হয়নে নেদেখা ঠাই বহু দেখিব পাৰিবা আৰু এইবাৰ আহি আছে আমাৰ মঞ্চত জুবিন গাৰ্গৰ মস্ত ডাঙৰ এটা অনুৰাগী মন জ্বলে দেখ জ্বলে দুধৰ চিনেমা হল আছে নাই আছে নাই দৌৰি দৌৰি যাম অসমীয়া চিনেমা দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দেখ জ্বলে কৰি যাকপে মাথো তোমালে আৰু এতিয়া পুৰস্কাৰটো ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু পুৰস্কাৰটো পাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ফেজালি এটি বিৰাট নাইন চাপি হৈছে দে ভেজালি কিনকে প্ৰাইজ পাই মোৰ ফাংচন মোৰ মাটি তুম তাতে ক'ব লগা নাই কোনি তুম ক'ব লগা হা কোনি এই কোনি কৈছা মই জাজ দস্তুৰ মত অসমত মই জাজ নাম আছে মোৰ অসমত প্ৰমাণ কি আছে তোৰ কচোন প্ৰমাণ লাগে চাবি প্ৰমাণ ৰ এ চা অ ফেজালি কি এ শৰ্ট ফিল্ম কৰিবি নেকি কি শৰ্ট ফিল্ম কৰিবি মই দেখোন প্ৰাইজ চাইছে নাপাওঁ প্ৰাইজ পাবি প্ৰাইজ টেনশ্যন ল'ব লগা নাই মই আছো অসমৰ মই জাজ কিনকে? প্ৰাইজ মই জিংকে ল'বি কিনকে কিনকি অলপ এটি দি দিলে হৈ যাব নেকি দে হ'ব দে ক'ত হ'ব ক'ত মানে 850 ক'ত হ'ব আহি যাবি দে যাম দে কিমান টকা আহি যাবি লাগিব পইচাটো আৰু 50,000 মান দিলে হ'ব দে দে যাম দে আহিবি দে আৰু তই এই হে বোলো ইয়াৰ এখন ভাঙে সম্পূৰ্ণ নতুন এটা মানে কনচেপ্ট লৈ শ্বৰ্ট ফিল্মখন বনালোঁ আজি আৰু বহুত দিন ভিডিঅ' দিয়া নাই মানে বহুতৰ টাকা হয়তো নটিফিকেশ্যন যাব নাই ভিউজটো অলপমান ডাউন হৈ থাকিব গতিকে অলপমান যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিব গাইছ আৰু মানে মোৰ তাৰমানে ইমান নতুনকৈ বনাইছোঁ তাৰমানে নতুনকে শ্বৰ্ট বনাইছোঁ। ফিল্ম আৰু যদি কিবা যদি ভুল ভ্ৰান্তি হৈছে শ্বৰ্ট ফিল্ম কেন তেতিয়াহ'লে ক্ষমা কৰি দিব ধন্যবাদ ক্ষমা কৰি দিব। শ্বেয়াৰ অলপ কৰি দিব অলপ ভিউজটো কম হ'ব উপায় নাই 5 মাহ দেৰিকৈ ভিডিঅ' দিলোঁ